নমস্কাৰ বন্ধুসকল, আপোনালোকে বৰ্তমান এইকেইদিন শুনি আছে যে অসমত বা উত্তৰ পূৰ্বাঞ্চলত বৰ্তমান এইকেইদিন শুনি আছে যে ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে। ভূমিকম্প হ'লে আপোনালোকে কি কৰিব, এই উচিত সময়ত আপোনালোকে কি কৰা দৰকাৰ, কি নকৰিব, মানে এইবিলাক কথা আপোনালোকে খুব জনা দৰকাৰ। গতিকে কেইটামান আপোনালোকক সৰু সৰু সাৱধানতা কিছুমান টিপছ দি আছোঁ, যিবিলাক আপোনালোকে কৰিলে হয়তো আপুনি উচিত সময়ত বা সেইখিনি সময়তে আপোনালোকে ইয়াৰ পৰা হাত সাৰিব পাৰিব। ভূমিকম্প বা তেনেকুৱা প্ৰাকৃতিক দুৰ্যোগৰ কোনো আগজাননী নাথাকে, গতিকে আপোনালোকে হঠাতে আহিব পাৰে। এইখিনি সময়ত আপোনালোকে যদি স্কুলত থাকিলে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ফ্ল'ৰত বহি যাব, নাইবা যদি ওচৰত মজবুত টেবুল আছে তেতিয়াহ'লে তাৰ তলত বহি যাব। বহি গৈ মূৰত এনেকৈ মূৰটো মানে ৰক্ষা কৰিব। তাৰপিছত আপোনালোকে যদি বেগখন থাকে, বেগখন মূৰৰ ওপৰত ৰাখিব। এনেকৈ বেগখন মানে যাতে প্ৰটেক্ট কৰে আৰু মূৰটো, তাৰ কাৰণে ৰাখিব আপোনালোকে। তাৰপিছতে আপোনালোকে যদি ভূমিকম্পৰ জোকাৰণিটো মানে ইমান জোৰে নহয়, তেতিয়া আপোনালোকে দৌৰাদৌৰি নকৰিব। অতি ধীৰে সুস্থিৰে আপোনালোকে যদি বিল্ডিঙত তেনেকুৱা আছে তেতিয়াহ'লে আপোনালোকে এলিভেটৰ বা লিফ্ট ব্যৱহাৰ নকৰিব। আপোনালোকে চিৰি ব্যৱহাৰ কৰিব। চিৰিৰে নামি আহিব, ধীৰে সুস্থিৰে নামি আহিব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। আৰু যদি আপোনালোকে বাহিৰত আছে তেতিয়াহ'লে বাহিৰত থাকিলে যদি কোনো ষ্ট্ৰীট লাইট বা ডাঙৰ গছ গছনিত তেনেকুৱা ধৰণৰ বস্তুৰ তলত নাথাকিব। আৰু যদি বাছত আছে তেতিয়াহ'লে ড্ৰাইভাৰজনক ক'ব যে লাহে লাহে বাছখন যাই থাকক, ৰখাব নালাগে যদি লাহে লাহে হৈ আছে, আৰু নিৰাপদ স্থানত যাওক, মানে যাতে খোলা ঠাই হয়, যাতে গছ গছনি কোনো ধৰণৰ নাথাকে, তেনেকুৱা ঠাইত গৈ আপোনালোকে বাছখন ৰখাই দিব। ৰখাই লাহে লাহে বাছৰ পৰা নমিলে হ'ল। আৰু যদি আপোনালোকে ঘৰৰ ভিতৰতো আছে, ঘৰৰ ভিতৰত থাকিলে আপোনালোকে চিলিং ফেন বা আন ওজনৰ বস্তুবিলাক, যিবিলাক ওজন থকা বস্তু, সেই ওজনৰ বস্তুৰ পৰা আপোনালোকে দূৰত থাকিব, যাতে এইবিলাক মূৰত পৰি নাযায়। বা পাৰিলে ঘৰৰ পৰা ওলাবলৈ চেষ্টা কৰিব, কিন্তু যদিহে কম থাকে, দৌৰাদৌৰিকৈ ওলালে মানে তেতিয়া আপোনালোকৰ দুৰ্ঘটনা হ'ব পাৰে। গতিকে এইবিলাক কাম আপোনালোকে নিজে লক্ষ্য কৰিব। লক্ষ্য কৰি এইখিনি সাৱধানতা অৱলম্বন কৰিব। আপোনালোকে ক'ব নোৱাৰে যে কেতিয়া ভূমিকম্প আহিব পাৰে বা প্ৰাকৃতিক দুৰ্যোগৰ কোনো যিহেতু আগজাননী নাথাকে, গতিকে আপোনালোকে এইখিনি সাৱধানতা অৱলম্বন কৰিব। যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় যে কিছুমান বহুতে নজনাও আছে, সকলোৱে জানে বাৰু, কিন্তু কিছুমান সময়ত এইখিনি কথাও আপোনালোকৰ খুব দৰকাৰী হ'ব পাৰে।